ফ্লিপকাৰ্টত 2 ঘণ্টা কাম কৰি 800 টকাৰ পৰা 1000 টকা কেনেকৈ ইনকাম কৰিব পাৰি চাই আহক। নমস্কাৰ, মই পাৰ্থ। মই এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। আৰু এতিয়া আহি গ'লো অফিচত, দেখিছাই আৰু চবেই শ্বটিং কৰি আছে আৰু নিজৰ নিজৰ কামত লাগি আছে আৰু টাইম হ'ল 8:30 আৰু মোৰ মালখিনি শ্বটিং কৰা হৈ গ'ল আৰু এতিয়া মই ভৰাই লৈছো। আজি মাল পালো 65টা আৰু আজিৰ দিনটোত কিমান টকা ইনকাম হয় চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইজ, মই আইফোন লোৱাৰ চেলেঞ্জ লৈ আছো। আজি ডে 47 হয়। যদি তোমালোকে মোক এতিয়ালৈকে ফ'ল' কৰা নাই, ফ'ল' কৰি দিয়া, কাৰণ মই আইফোন লোৱাৰ চেলেঞ্জৰ জাৰ্নিটো চাবৰ কাৰণে। তো গাইজ, ফাইনেলি মই এতিয়া পাই গ'লো বিচিপেল টাউনশ্বিপ আৰু এতিয়া যাব লাগিব কোৱাৰ্টাৰ নম্বৰ C47ত। তাত পাৰ্চেল দুটা আছে দিবৰ কাৰণে আৰু চাই থাকা কেনেকৈ দিওঁ। আৰু তোমালোকে ইমানখিনি মৰম চাপৰ্ট দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এনেকৈ মৰম চাপৰ্ট দি থাকিব বুলি আশা কৰিলোঁ। ডেইলি তোমালোকে 800ৰ পৰা 1000 টকা যদি ইনকাম কৰিম বুলি ভাবিছা আৰু তুমি পাৰ্চেল নিব লাগিব সদায় 70 বা 75টা মান পাৰ্চেল নিব লাগিব, 56টা বা 60টা পাৰ্চেল দিব লাগিব আৰু তেতিয়াহে তুমি সদায় ডেইলি 800ৰ পৰা 1000 টকা থাকিব তোমাৰ হাতত। তেল ভৰাওঁতে যাব 100 টকা আৰু খাবা 50 টকা আৰু 150 টকা গ'ল এইপিনে থাকিব 800ৰ পৰা 850 টকা সেনেকৈ কিবা এটা থাকিব। আৰু আজি মই পাৰ্চেল নিছিলোঁ 62টা আৰু দিলোঁ 56টা। তোমালোকে জনাবা কিমান ইনকাম কৰিলোঁ। নেক্সট নতুন এটা ভিডিঅ'ত তোমালোকক লগ পাই আছোঁ। আজিলৈ ইমানে, বাই বাই।